হেল্ল' এভৰিৱান আপোনালোক সকলোকে মই এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পিছত আচলতে মই এনেকৈ দীঘল এটা ভিডিঅ' দিবলৈ ওলাইছোঁ। কাইলৈ যিহেতু আমাৰ আইতা বছৰেকীয়া আৰু তাৰ বাবে আজি ৰাতিয়ে গোপিনীসকলে আৰু ওচৰৰ খুৰী বৰমা এনেকৈ আহি পেলাই চব্জি কৰি আছে। আৰু এয়া বৰমাহঁতৰ কাৰণে চাহৰ যোগাৰ কৰি আছোঁ। আৰু কালিৰ কাৰণে এয়া মানে কেৰাহীৰ পৰা আদি কৰি চব্জি পাচলি ফল মূল চব মানে এনেকৈ উলিয়াই মেলি থোৱা হৈছে। আৰু আজি হৈছে আইতাৰ নৱম বাৰ্ষিক বছৰেকীয়া শ্ৰাদ্ধ। আৰু ঘৰততো কিবা অনুষ্ঠান বা কিবা সকাম পাতিলেতো জানেই কিমান ব্যস্ত থাকিবলগীয়া হয়। সকলোৱে আচলতে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। ভকতে দি আছে মাহ প্ৰসাদ আৰু এইফালে কৰি আছে ফল মূল। আৰু এয়া বায়ে চাহৰ লগত খাবৰ কাৰণে বনাই আছে পুৰি। আৰু আজি যিহেতু শ্ৰাদ্ধত ভাত খুৱাব আৰু এয়া ভাতৰ আইটেমবিলাক বনাই আছে। আৰু এইফালে ভাত বহাইছে, নিৰামিষ চব্জি বনাই আছে। এয়া এয়া মাছ ভাজি থোৱা হৈ আছে। আমাৰ প্ৰায় ভাত হৈছেগৈ আৰু শুন নামাতা ফটো উঠিলে নতুনখিনি নিলে নহয়। এইখিনিও দি দিয়ক, লাগিলে দি দিলেই হ'ল। শুন প্ৰসাদ খাই হোৱাৰ পিছত এতিয়া সকলোৱে বহিছে ভাত খাবৰ কাৰণে। দৰ্জা ঘৰ খোলা নহয় জানো? এই আমি 7টা বজালৈকে নুশুৱে, আমি 6টাতে উঠোঁ। সেই ৰাতিপুৱা আমি 5টা বজাত ওলাই যাওঁ। মই উঠি 4:30টাতে উঠোঁ। ওচৰ চুবুৰীয়া আৰু ভকতসকলে খোৱাৰ পিছত এতিয়া আমি ঘৰৰ মানুহখিনি বহিছোঁ খাবৰ কাৰণে। আৰু আজি ভাত সাজ বৰ তৃপ্তিৰে খালোঁ। ভাত সাজ মানে খাবলৈ বহুত বেছি ধুনীয়া হৈছিলে। 6 hours later. আৰু এয়া মানুহজনে বনাই আছে ছাগলীৰ মাংস। তেতিয়াহ'লে আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।